আমি তো সৰু মানুহ সৰু হৈয়ে থাকিম আমি তো সৰু মানুহ কি হ'ব এই জীৱন কি হ'ব এই জীৱন টকা নহ'লে চাকৰি এটা পাম বুলি জীৱনটো যাবগৈ অথলে নাই ঐ বহ তই আহিছ নি বহ বঢ়িয়া ক'ৰপৰা আহিল হে ঘৰ পালি কিনো কবি আৰু হয় আমি হ'লো বেকাৰ হয় ভাই কৰি খাওঁ বেপাৰ কোৱা কঁঠাল গুটি বেছি হা হম কোটিপতি কোটিপতি হ'ব বাদ দে বহুত দেখিলোঁ তোক টকা যদি বেছিকৈ কথা জাঙিয়া নাই কিনি মোক কি তই পটঙে পিন্ধি পিছ দুইফালে ফুটা আচ্ছা সেইটো কথা কি কবি ভাই উপায় নাই তই কাম এটা কৰোঁ মই ভাবিছোঁ কথা এটা আমি মানে কি হ'ল মই প্লেনটো কৰিছোঁ কি হ'ল তো আমি মানে মই এটা ভাবিছোঁ এটা ইউটিউব চেনেল খুলিম হে তহঁতি ছাপোৰ্টটো কৰিব লাগে মোক মই অল একদম ছেট কৰি দিয়া আছে খুলিম এনেকুৱা এটা ভিউ আহিব না একদম মানে তাত টকা কিমান পাই গম পাইছে তাত এইফালে ভাবি টকা সেইফালে টকা বাদ দে তই গেমিনৰি হ'ম বুলি আহিছ নেকি একো পালিব ন অসমত কোনেও নাচায় তোৰ ভিডিঅ' কথা আপোনাৰ ভাই মই কৈছোঁ নে তই আছে নেকি মোৰ লগত তোৰ লগত থাকিমেই মই হে আছ তই থাক না কথা না ভাই মোৰ চাকৰি বিচাৰ আজিকালি এইবোৰ অসমত একো লাভ নাই মই প্লেন ল'লোঁ খুলিম এটা এনেকুৱা এটা বনাম নহয় মানুহে চাবি মোক চেল্ফি ল'বলৈ আহিব অটোগ্ৰাফ ল'বলৈ আহিব না ক্ৰিয়েটৰ নাম্বাৰ 1 ক্ৰিয়েটৰ বনি আছে মই চাই চেল্ফি এটা লওঁ ক'ত যাম সেইটো গ'ল বাদ দে আৰু আমি কম বহ আজি পৰা ষ্টাৰ্ট কৰিলোঁ কাম তাৰপিছত পাছত মেনেজ কৰি ল'ম হ'ল তাত মোৰ যাওঁ গ'ল হ'ল এতিয়া আৰম্ভ কৰোঁ নাম্বাৰ 1 ইউটিউব ক্ৰিয়েটৰ ভাইটি গেম খেলিছা ভাইটি মোবাইলত দিয়া না পটকে দিয়াচোন দেই ভাইটি ছাবস্ক্ৰাইব কৰিলা চেনেলটো দেই ভাইটি দিয়া না ভাইটি ভাইটি লোৱা দে থেংক ইউ দাদা ঠাণ্ডা আছে ঠাণ্ডা আছে দিয়কচোন দিয়ক আপোনাৰ মোবাইলত দিয়কচোন লগত মোবাইলটো কাম এটা আছে মানে দেই বছ হৈ গ'ল হ'ব দিয়ক মজা ছাবস্ক্ৰাইব কৰি মোবাইল ছাবস্ক্ৰাইব কৰিলে খুলিব নাই খুলিলে ভাই প্লিজ ছাবস্ক্ৰাইব মাই চেনেল তই নহয় হৈ নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অসম নিউজলৈ আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা অতি গৰম বাতৰি যিটোৱে সমগ্ৰ অসমখনত খলকনিৰ সৃষ্টি কৰিছে হয় মাল্টি ক্ৰিয়েশ্যন আছাম ইউটিউব চেনেলৰ ক্ৰিয়েটৰ এজন অসমীয়া যুৱকে সমগ্ৰ অভিলেখ ভংগ কৰি অতি কম সময়ত 100K ছাবস্ক্ৰাইবাৰ লৈ বহি আছে এতিয়া সমগ্ৰ অঞ্চলটোত উখল মাখল পৰিৱেশ হয় আমি জানিব পৰা মতে যুৱকজনৰ ঘৰৰ পদূলিমুখত শুভাকাংক্ষীবোৰে গৰু ছাগলীৰ দৰে ভিৰ কৰিছে হয় আপোনালোকে ঠিকেই শুনিছে যুৱকজনে আছাম বুক অফ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে আপোনালোকক আমি তেখেতৰ ঘৰলৈ লৈ যাবলৈ চেষ্টা কৰিছোঁ হেল্ল' হয় তুমি তেখেতৰ ঘৰ পালাগৈনে হেল্ল' হয় হয়তো সংযোগ বিচ্ছিন্ন হৈছে আমি জানিব পাৰিছোঁ আমাৰ সাংবাদিক আৰু কেমেৰামেনে বৰ্তমান বুজিয়া খোৱাত ব্যস্ত আপোনালোকক আমি আকৌ পুনৰ সেই সমগ্ৰ অঞ্চলটোৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম তেতিয়ালৈকে আপোনালোকে চাই থাকক অসম নিউজ
হয় দাদা, আপোনাৰ ইউটিউব জাৰ্নিটো ক'ব নেকি আমাক? হয়, ইউটিউব জাৰ্নিটোৰ কথা সুধিছা তুমি। এতিয়া মই কি ক'ম মানে, বিশেষকৈ মোৰ তোমাৰ খুব বেছি 10 দিন, 10 দিনত মোৰ এতিয়া 1,20,000 ছাবস্ক্ৰাইবাৰ। এইটো হৈছে মানে অসমত কোনো ইউটিউবাৰক আজিলৈকে পোৱা নাই। চ' আজি বহুত প্ৰাউড ফিল কৰিছোঁ, এনেকুৱা মজা লাগিছে না, কি ক'ম আৰু। হয় মানে ইমান কম সময়ৰ ভিতৰতে আপুনি ইমান জনপ্ৰিয় হৈছে, কেনেধৰণে আপোনাৰ কি হৈছিলে মানে আপুনি কথাখিনি মানে আমাক জনাব নেকি? য়েছ, প্ৰথমতে কি হ'ল, মই মানে ঘাট প্ৰতিঘাত খালোঁ নহয়। মানে মোক কোনো ছাপোৰ্ট কৰা নাই। কোনোবা এটা লাইক মাৰিবলৈ গ'লে ডিছলাইক মাৰি দিয়ে, কোনোবাই কমেণ্ট মাৰিবলৈ গ'লে কিবা মাৰি দিয়ে হা। ডিছলাইকটো বেছি আহিছিলে প্ৰথমতে, লাহে লাইক আহিলে দিনতে মানে 1 লাখ 2 দিনত 3 দিনত তেনেকৈ লাহে কমপ্লিট হৈ গ'ল। এতিয়া পাছত যিবোৰ ছাপোৰ্ট কৰিছে 2-3টা মানে ছাপোৰ্ট কৰিছে, এটা আছিলে মই গ'ল দেই, এতিয়া নাই, তেনেকৈ আৰু। বাকী নেক্সট কুৱেশ্যন। হয়, এতিয়া আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনাটোৰ বিষয়ে আমাক কওকচোন। ভৱিষ্যতে মানে কি হ'ল, মই আৰু অলপ আগবাঢ়ি যাব বিচাৰিছোঁ, যাতে 1 লাখৰ পৰা 1 মিলিয়ন হওক, 2 মিলিয়ন, 10 মিলিয়ন, 100 মিলিয়ন হওক, হয় যাতে গোটেই অসম মানে চিনি পাওক, গোটেই ভাৰত মানে চিনি পাওক, গোটেই ৱৰ্ল্ডে চিনি পাওক মোক, সেইটো বিচাৰিছোঁ। গতিকে আমাৰ ইউটিউব ক্ৰিয়েটৰ জাৰ্নিটো যিটো মানে হৈছে নহয়, সেইটো মই এটা গ্লেমাৰিষ্ট হ'ব বিচাৰিছোঁ, আৰ্টিষ্ট মানে বেষ্ট ক্ৰিয়েটৰ হ'ব বিচাৰিছোঁ। হয় হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জনাইছোঁ। থেংক ইউ ছ' মাছ। আৰু বিশেষকৈ মই অডিয়েঞ্চক কৈছোঁ না, যিসকলে মোৰ চেনেলটোলৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু লগত যিটো বেল আইকন আছে, ঘণ্টাটো আছে তলত থকা, এইটো প্লিজ আপোনালোকে হিলাই থাকিব হা। প্লিজ লৰাই দিব, এটা টিপি দিব, প্লিজ প্ৰেছ দ্য বেল আইকন, 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 বিশ্বাস নাছিল নাই উৎপাত চাৰা